बाक्सा जिल्लानि थमनायाव 30थि बाक्सा जिल्ला गथ'सा बिगियान फोरबो खुंफुंनाया दिनै गाहामै जोबलांबाय। आथिखालाव उन्दै गथ'साफोरनि बिगियानारि बिथिङाव रोंगौथि होनाय आरो हादरनि गोग्गो नोगोरारि खालामनायनि थांखिजों बाक्सा जिल्ला बरमानि साइन्स कम्युनिकेटिक्स फराम मुंनि मोनसे एनजिअ'आ जिल्लानि सिङाव गथ'सा बिगियान फोरबोखौ खुंफुंनाय जायो। बे फोरबोनि हाबाफारि बायदियै फुंनि समाव फरायसाफोरनि हानजा सुरनाय, बिफां फुलि गायनाय, फिरफिला बेरहोनाय हाबाफारिखौ फारियै खुंफुंनाय जायो। हादरारि गथ'सा बिगियान फोरबोआव गुबुन फरायसालिनि गोबां फरायसाफोरखौ लोब बाहागो लानायखौ नुनो मोन्दों। बे फोरबोआवनो गोनोखोनि दिन्थिफुंनाय, मबाइल साइन्स एक्जिबिशन, प्लेनेटरियाम, साइन्स प्रजेक्ट प्रेजेन्टेशनखौ दिन्थिफुङो। फोरबोनि लोब्बायै खुंनाय गेवलां मेलाव आलासि महरै बिटिआरनि मावफुं सोद्रोमा गणश्याम दासआ बाहागो लानानै बुङोदि बिगियाननि फारसे बिटिआरनि ओनसोलाव बाक्सा जिल्लायानो गिबि जायगा लानानै दं। जिल्लानि थमना बिनाफानि गोजौ फरायसालियाव बे हाबाफारिखौ खुंफुंनाया जोबोर बाख्नायथाव होननानै मावफुं सोद्रोमाया फोरमायो। बाक्सा जिल्लाৰ আজি সমাৰোহ উদযাপন কৰিছে থমনা। এই উপলক্ষে বহু গৱেষক আহিছে বিজ্ঞানৰ পৰা, আৰু লগতে যিবিলাক বিজ্ঞানৰ গৱেষকসকল আহি সকলো ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে অনুপ্ৰেৰণা যোগাইছে। আৰু লগতে ইয়াতে যিমানখিনি ছাত্ৰ ছাত্ৰী ভিন জেগাৰ পৰা আহিছে তেওঁলোকে নানানটা কৈ তেওঁলোকে প্ৰজেক্টবিলাক দেখাইছে। বিজ্ঞানী আগতো কি কৰিব পাৰে, কি কৰিব নোৱাৰে তেওঁলোকে প্ৰদৰ্শন দেখুওৱা হৈছে। সেই প্ৰদৰ্শন দেখুওৱাৰ লগতে সকলো ছাত্ৰ ছাত্ৰীসকলে যেন এইবিলাক চাই তেওঁলোকে আগবাঢ়ি যাব পাৰে, বিজ্ঞানৰ পদ্ধতিটো তেওঁলোকে আগবাঢ়াই নিব পাৰে, তাৰ কাৰণে সকলো মই ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছোঁ। আৰু এই স্কুলখনৰ থমনা বিনাপানী স্কুলখনৰ যিমান শিক্ষক শিক্ষয়িত্ৰীৰ লগতে যিমানখিনি আজি সমাৰোহত উপস্থিত হৈছে সকলোকে শলাগ ল'ব লগা। আৰু তেওঁলোকে যে এই প্ৰজেক্টটো আমাৰ পৰিদৰ্শক দেউৰীয়ে লৈ আহিছে তাৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ। এইটো বৰ্তমান আজি 30 সংখ্যক, গতিকে এই বছৰ যিকোনো প্ৰকাৰে আমাৰ ইয়াতে অনা গৈছে, বাক্সা জিলাত অনা গৈছে। এই বাক্সা জিলাৰ জৰিয়তে যিমান কি আমাৰ এই বাক্সা জিলাটো এতিয়াও নামত শলাগ ল'ব লগা, কাৰণ বৰ্তমান এই বিটিআৰৰ ভিতৰত প্ৰথম স্থানত বৰ্তমান বাক্সা জিলা আমাৰ আছে বিজ্ঞানৰ ক্ষেত্ৰত। আৰু সেই অনুযায়ী আগন্তুক যি ছাত্ৰ ছাত্ৰীসকলে আছে তেওঁলোকে যেন আগবাঢ়ি যাব পাৰে, উৎসাহ দিব পাৰে, তাৰ কাৰণে এই সময়টো অনা হৈছিলে। আৰু তেওঁলোকে বহুত আজি অনুপ্ৰেৰণা পাইছে, খুব ভাল পাইছে, আনন্দিত হৈছে, সুখী হৈছে। তাৰ কাৰণে মই সকলো আজি ইয়াৰ লগত জড়িত থকা আমাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ লগত জড়িত থকা সভাপতি সম্পাদক সমন্বয়ে সমূহ গৱেষকসকলক আৰু লগতে আমাৰ পৰিদৰ্শকসকলক মই অনুৰোধ জনাইছোঁ যে এনেকৈ যেন আমাৰ ইয়াতে আহি থাকে বা কৰি থাকে আৰু ছাত্ৰসকল আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰে, আৰু তেওঁলোক আগবাঢ়ি যাব বুলি মোৰ আশা এটা আছে। সেয়েহে মই আহ্বান জনাইছোঁ আগন্তুক আৰু এনেকৈ আহে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আজি ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ বাক্সা জিলা সমাৰোহখন ৰাতিপুৱা 7 বজাৰ প্ৰভাত ফেৰীৰে আৰম্ভ হয়। তাৰ পিছতে আমাৰ শিশু বিজ্ঞানীসকলৰ নাম পঞ্জীয়নৰ পিছতে বৃক্ষৰোপণ, পতাকা উত্তোলন, ভজনালয় উদ্বোধনৰ পিছত আমাৰ বাক্সা জিলাৰ উপায়ুক্ত মহোদয় ইয়াত আহি উপস্থিত হয়। বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত মহোদয়া বন্তি তালুকদাৰ বাইদেউ আৰু অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিন ছাৰ, এনেকুৱাকৈ আমাৰ এই অনুষ্ঠানত SP ডাঙৰীয়া আহি আমাৰ ভ্ৰাম্যমাণ পেনেটৰিয়ামৰ গাড়ীখন আহিছে, পেনেটৰিয়ামটো উদ্বোধন কৰে। ইয়াৰ পিছত আমাৰ BJVJৰ প্ৰদৰ্শনী ভেনখন আমাৰ উদ্বোধন কৰে ADC বন্তি বাইদেউ। হাতে কামে বিজ্ঞান প্ৰদৰ্শনীখন উদ্বোধন কৰে দ্বিতীয় আসিফ আহমেদ ডাঙৰীয়াই। আৰু এই অনুষ্ঠানখনত আমি শিশু বিজ্ঞানীসকলক উৎসাহিত কৰাৰ কাৰণে বিভিন্ন স্কুলৰ পৰা আমি বিভিন্ন স্কুললৈকে আমি গৈছিলোঁ। ইয়াত প্ৰায় আমি যথেষ্ট সঁহাৰি পাইছোঁ। এই শিশু বিজ্ঞান সমাৰোহত প্ৰায় 300 শিশু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছে। আৰু এই শিশু বিজ্ঞান সমাৰোহখনত শিশু বিজ্ঞানীসকলক আমি উৎসাহিত কৰাৰ কাৰণে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ বিশিষ্ট গৱেষক ডক্টৰ নৃপেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াক। আৰু নৃপেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াই শিশু বিজ্ঞানীসকলক উৎসাহিত কৰাৰ কাৰণে তেওঁলোকক যথেষ্ট অনুপ্ৰেৰণামূলক ভাষণ আগবঢ়ায়। আৰু আমাৰ মাজত এই বিজ্ঞান সমাৰোহখন সফল কৰাত এই গাঁওবাসী যি উলহ মালহেৰে আহি এই বিদ্যালয়খনৰ এই আমাৰ বাক্সা জিলা সমাৰোহখন সফল কৰাত যথেষ্ট সহায় কৰিছে। হয়, আমি ক'ব পাৰোঁ যে যিটো বিজ্ঞানৰ যি সজাগতা, এই সজাগতাৰ এই অঞ্চলত যি ইয়াত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ হ'ব বুলি জানি সম্পূৰ্ণ অঞ্চলবাসী যি উঠি পৰি লাগিছে। আৰু যি শিশু বিজ্ঞানীসকলে প্ৰতিটো স্কুলত, ইয়াৰ ওচৰত যিমান স্কুল আছে আমি ভাবতকৈ অধিক প্ৰকল্প ইয়াত আহিছে। ইয়াৰ দ্বাৰা গম পায় যে এই অঞ্চলত এটা বিজ্ঞানৰ এটা বাতাবৰণ এই অনুষ্ঠানটোৰ জৰিয়তে আগবাঢ়িছে। स्कुटि आरो बाइक सालायग्राफोरनि थाखाय मोनसे मोजां फोसावथाय। चिरांनि काजलगावआव पेट्रल पाम्पनि साखाथियाव थानाय MMH अट' हन्डा श'रुमा नोंथांमोननि थाखाय स्कुटि आरो बाइकखौ खम डाउन पेमेन्टआवनो होनायजों लोगोसे मोजां अफार लानानै फैदों।
नोंथांमोना बे श'रुमनिफ्राय स्कुटि आरो बाइकखौ खम डाउन पेमेन्टआवनो मोननायजों लोगोसे बेसेन नाङा जासे गंनै हेलमेट गांसे ब्लेंकेट नोगोद 500 रांनि खाबुखौबो मोनफागोन MMH अट' हन्डा श'रुमनिफ्राय बेफोर खाबुखौ नोंथांमोना 19 नभेम्बरनिफ्राय 30 डिसेम्बरसिम मोननो हागोन लोगोसेयैनो गोजाम स्कुटि बाइकफोरखौबो बे श'रुमाव सोलाय सोल' खालामनो हागोन नोंथांमोना MMH अट' हन्डा श'रुमाव स्कुटि आरो बाइकखौ बायनो गोसो दङब्ला नैबे मबाइल नम्बर 8720957824 एबा 6001916155 आव थोंजों फोनांजाब खालामनो हागोन